खुलुमबाय इनसाइड एनि बर'आव आं नोंथांमोनखौ बरायबाय इं 2020 मायथाइनि 25 नभेम्बर खालाराव गायसनजानाय अल बिटिआर डिजिटेल जार्नालिस्ट एसोसिएशना बोसोरसे आबुं जाबाय। बेनिनो सेथि गायसननाय सानखौ बाक्सा जिल्लानि सुक्लाय सेरफाङाव थानाय जोहोलावफुरि पार्कआव बृहस्पतिबार खालि सानसेनि हाबाफारिजों फालियो। लोगोसेनो सेथि गायसननाय सान फालिनाय हाबाफारिनि गेजेरजों अल बिटिआर डिजिटेल जार्नालिस्ट एसोसिएशननि गाहाय नेहाथारि रांगुल बर'आ खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। আজি অল বিটিআর ডিজিটেল মিডিয়া এসোসিয়েশনের প্রতিষ্ঠা দিবস আছিলে। আমি বাক্সা জিলার শুক্লাই চেরফাঙত আমার প্রথমটি যি প্রতিষ্ঠা দিবস ইয়াতে আমি পাতিছোঁ আৰু হয় নিশ্চয় আমি অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ ডিমাৰীক ইয়াতে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলোঁ। বিশেষ কাৰণত তেখেতে আহিব নোৱাৰিলে, কিন্তু বিশিষ্ট ব্যক্তিসকল সাংবাদিকসকলে আৰু বিভিন্ন ৰাজনৈতিক আৰু সামাজিক নেতাবিলাক ইয়াতে আহিছে। আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ ৰাইজে আমাৰ লগত আগভাগ লৈছে, তেওঁলোককো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ যি প্ৰতিষ্ঠা দিৱস অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন, এই প্ৰতিষ্ঠা দিৱসৰ থ্ৰুদি আমি ক্লিয়াৰ মেছেজ দিব বিচাৰিছোঁ, যিসকল দুৰ্নীতিপৰায়ণ ৰাজনীতিবিদসকল আছে, যিসকল দুৰ্নীতিপৰায়ণ অফিচাৰসকল আছে, যিসকল ব্যক্তিয়ে সমাজত থাকি বিশৃংখল সৃষ্টি কৰিব বিচাৰে, তেওঁলোকে সাংবাদিকৰ পৰা সাৱধান হোৱাটো উচিত। আমি সাংবাদিক হৈ আজি তাৰিখত অনুৰোধ জনাব বিচাৰিম, যিসকলে ৰাইজৰ তেজ শুহি খাইছে, ৰাইজৰ টকা খাইছে, দুৰ্নীতি কৰিছে, তেওঁলোকে অথচ আজিৰ তাৰিখৰ পৰা তেওঁলোকে সজাগ হোৱাটো উচিত। আমি সাংবাদিক হিচাপে সদায় ৰাইজৰ পক্ষত আছোঁ আৰু ৰাইজৰ বিভিন্ন প্ৰশ্ন লৈ আমি তেওঁলোকৰ কাষত যাম আৰু কোনো কম্প্ৰমাইজ আমি নকৰোঁ। আজিৰ যুগত বিভিন্ন ধৰণে বিভিন্ন সময়ত আমি দুৰ্নীতিবিলাক দেখি আছোঁ আৰু বিভিন্ন সময়ত কিছুমান ৰাজনৈতিক নেতাবিলাক সাংবাদিকবিলাকক নিজৰ ভৰিৰে মোহাৰি পেলাব চেষ্টা কৰে, নিজৰ ভৰিৰ তলত ৰাখিব বিচাৰে। গতিকে কিছুমান ৰাজনৈতিক নেতাবিলাকক মই এইকাৰণে অনুৰোধ জনাব বিচাৰিম, আজি যি প্ৰতিষ্ঠা দিৱস ইয়াৰ লগত সংগতি ৰাখি এই ভুল আপোনালোকে কেতিয়াও কৰিব নালাগে। কোনোবা সাংবাদিক আপোনালোকৰ ভৰি চেলিকি থাকিব, আপোনালোকৰ কথা মতে চলিব, এইটো কেতিয়াও ভাবিব নালাগে। অনাগত দিনত আমি ৰাইজৰ হকে সদায় মাত মাতিবৰ কাৰণে সাজু আৰু ৰাইজে আমাৰ লগত নিশ্চয় সহযোগ কৰিব লাগিব। আমি যিকোনো সমস্যা আপোনালোকৰ সমস্যাবিলাক উত্থাপন কৰিবৰ কাৰণে সাজু আৰু যিকোনো সমস্যা যদি আপোনালোকৰ ৰাইজৰ আছে, আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক জনাওক। আমি নিশ্চয়কৈ আপোনালোকৰ যি কথা আমি চৰকাৰৰ কাষত ৰাখিবৰ কাৰণে সাজু। আৰু আমি আকবাৰ কৈছোঁ, সকলো সাংবাদিক কেতিয়াও বিক্ৰী নাযায়। এইকাৰণে মই অনুৰোধ জনাইছোঁ, আমাৰ সাংবাদিকতাৰ যি নৈতিকতা, আমি ইয়াক বা আমাৰ যি আত্মসন্মান, আমি কেতিয়াও এইটো জলাঞ্জলি দি ফালে আমি কাৰো ওচৰত বিক্ৰী হোৱাৰ ধৰণে আমি সাংবাদিক নহয়। গতিকে আমি আজিৰ যি অনুষ্ঠান, ইয়াৰ যোগেদি আমি ক্লিয়াৰ কাট মেছেজ দিছোঁ, যিসকলে দুৰ্নীতি পৰায়ণ বা দুৰ্নীতি কৰি আছে, তেওঁলোকে সাংবাদিকৰ পৰা সাৱধান হোৱাটো উচিত। ধন্যবাদ।